বঙাইগাঁৱৰ পৰা আজি যে ইমান এটা প্ৰচেছন ওলাইছে, সকলো মাৰোৱাৰী আছে, অকল মাৰোৱাৰী নহয়, ইয়াতে বেলেগ বেলেগ বিভিন্ন মানে সাংস্কৃতিক দলো আছে। এইটো এটা আমাৰ সমন্বয়ৰ প্ৰতীক। বঙাইগাঁওখন আচলতে ক'বলৈ গ'লে এখন মিনি ইণ্ডিয়া। ইয়াতে বিভিন্ন জাতি জনজাতি মাৰোৱাৰীসকলৰ মানে অৱদান সদায় আছে। মই আজি 40 বছৰ ধৰি মই বঙাইগাঁৱৰ বোৱাৰী হৈ আহিছোঁ। প্ৰত্যেকটো পদক্ষেপত মই মাৰোৱাৰীবিলাকৰ পৰা সহায় সহযোগিতা পাওঁ, প্লাছ পইণ্ট পাওঁ। যিকোনো প্ৰচেছন এটা ওলালে তেওঁলোকে পানী যোগান ধৰে। মানুহৰ জীয়াই থাকিবলৈ পানী আটাইতকৈ দৰকাৰী বস্তু, যিহেতু তেওঁলোকে পানীটো দিয়ে, গতিকে তেওঁলোকক মই বহুত বহুত আশীৰ্বাদ জনাইছোঁ। অহা দিনত আৰু এই মাৰোৱাৰী সমাজ বহুত ভাল কাম কৰিব, বঙাইগাঁওখনৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিব। মই ভাল পাইছোঁ। স্পেচিয়েলি আপুনি এজন বিধায়ক হিচাপে এইবাৰ মাৰোৱাৰী ইমান ডাঙৰ এখন প্ৰগ্ৰাম, আপোনাৰ কেনেকৈ অনুভৱ? মোৰ খুব ভাল লাগিছে আৰু মই মাৰোৱাৰী সমাজৰ পৰা মই যথেষ্ট মোক মানে পজিটিভ থিংছ আছে মোৰ কাৰণে, মই খুব ভাল পাওঁ। आज थर्ड डे लास्ट डे है। आज अधिवेशन बहुत ही अच्छा हुआ। इसका प्रांतीय अध्यक्ष का नया चुनाव हो गया है। राज चौधरी नोट लखनपुर से वो नया प्रांतीय अध्यक्ष 2025-27 के लिए बना है। हम भी मारवाड़ी वंश का पुराना सदस्य है, हम भी सेक्रेटरी था इनका। और ये बहुत रंगारंग बहुत अच्छा कार्यक्रम हुआ है और सबको शुभकामना देता हूँ। धन्यवाद।